সো গাইজ বেয়া ভোক লাগি গ'ল ৰাতিপুৱা যোৱাকালি আমি এটা জিম খুলিম ওদালগুৰিত আমাৰ ওদালগুৰিত সেইকাৰণে মানে ট্ৰাই কৰি চাই আছে क्योंकि मैंने पूरा दिन ब्लॉग नहीं किया लेकिन कल के दिन थोड़ा सा ब्लॉग हुआ है कल के दिन की कुछ बातें आपके साथ सो गाइज गुड मर्निंग सो गाइज गुड मर्निंग বৰ্তমান আছোঁ আমি মেৰিটৰ হোটেলত দেখা পাই আছো ন বেক কেমেৰাটো কৰি আছোঁ তো ভালকৈ গম পোৱা নাই দেখা পাই না অ'কে না চ' গাইজ বৰ্তমান এতিয়া উঠিলোঁ আমি আৰু আজি আছে আমাৰ ফাইনেল কামটো কি কাৰণত আহিছিলোঁ আজি আপোনালোকক শ্বেয়াৰ কৰি আছোঁ কিহৰ কাৰণে আহিছোঁ মেৰিটত মুখ চুখ ধোৱা নাই এতিয়া মুখ চুখ ধুম ব্ৰাছ চাছ কৰিম তাৰপিছত এতিয়া যোৱাকালি ৰাতি আমি আনি থৈছিলোঁ খাব নোৱাৰিলোঁ যোৱাকালি ৰাতি আনিছিলোঁ ৰোল চব বঢ়িয়া হৈ আছে ৰোলটো এতিয়া মাৰি দিম আৰু ইয়াতে আছে চাটনিটো আছে এতিয়া ব্ৰাছ কৰোঁ ব্ৰাছ চাছ কৰিলোঁ আৰু ৰুমটোতো দেখা পাইছে চাগে আৰু বাহিৰৰ ভিউখিনি মই আজি দেখাই দিম হোটেলৰ বাহিৰৰ ভিউ চ' মই ফ্ৰেছ হৈ লওঁ আৰু আপোনালোকক লগ পাই আছোঁ চাই থাকিব বৰ্তমান ড্ৰাইভাৰ লগত কৰি আছোঁ আৰু আজি কি কাৰণত আজি কি কাৰণত মিৰত আহিছোঁ আমি মানে এইকেইদিন কিহৰ কাৰণে মিৰটত আছোঁ আৰু কিহৰ কাৰণে আহিছোঁ গোটেইখিনি আপোনালোকক আজিৰ ব্লগটোত কৈ আছোঁ আপোনালোকে চাই থাকিব লাষ্টলৈকে এণ্ড যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গোটেইখিনি কৰিব আৰু ঋষভ বায়নে উঠা নাই বৰ্তমান MSK ব্লগ চাই আছে আমিও চাই আছিলোঁ মই উঠিলোঁ কাৰণ ভোক লাগিছে ৰাতি খোৱা নাছিলোঁ এতিয়া খানাটো খাই দিম ইফালে কেক আছে আৰু কিবা কিবি আছে এইফালে আৰু কি ক'ম আৰু চাই থাকিবা লাষ্টলৈকে চাই থাকিলে হ'ল নিশান ডেকা ইউটিউব চেনেল ত' আৰু ভিউ চিউ নকৰা হৈছে তোমালোকে কিবা বেয়া পাইছা যদি কমেণ্ট কৰি ক'বা আৰু কিবা ভুল চুল হৈছে যদি কমেণ্ট কৰি ক'লেই হ'ল ভিউটো কৰিলে হ'ল কাৰণ তোমালোকৰ কাৰণে কষ্ট কৰি আছোঁ পতঞ্জলি কলগেট দাঁত চাফা হৈ যায় টোপনি ক্ষতিৰ কাৰণে পিম্পলছ ওলাইছে চাপ ন এইকেইদিন ভালকৈ টোপনি মাৰিব পৰা নাই টেনশ্যন হৈ আছিল অলপমান বাট টেনশ্যনটো ঠিক হৈ গ'ল চ' আজিৰ পৰা ভালকৈ ব্লগ পাব আৰু এইবোৰ কেনেকুৱা দেখা পাইছোঁ চ' গাইজ ফ্ৰেছ হৈ লওঁ আৰু আপোনালোকে লাইভত থাকক আমাৰ লগত চাই থাকিব আৰু কণ্টিনিউ 10 তাৰিখলৈকে ব্লগ পাই থাকিব আপোনালোকে 10 তাৰিখলৈকে ক'ত যাওঁ দিল্লী ক'ত ঘূৰোঁ কাৰণ আমি ভাবিছোঁ আমাৰ 7 তাৰিখ মানে আমাৰ হৈ যাব কিন্তু নহ'ল আমাৰ 7 তাৰিখে নহ'ল আমাৰ কামটো তাৰ আগতে হৈ গ'ল কিন্তু ফ্লাইট আমাৰ কৰা হৈছে 10 তাৰিখে কৰা হৈছে ৰিটাৰ্ণ ফ্লাইট তো আমি থাকিব লাগিব উপায় নাই চ' এইকেইদিন আমাৰ দিল্লীতে ক'ৰবাত ঘূৰাম আৰু আপোনালোককো লৈ যাম চাই থাকিব দেই লাষ্টলৈকে আমি ৰেডি হৈ ল'লোঁ কালি পৰহিৰ পৰা হাফ পেণ্টে পিন্ধি আছিলোঁ আজি লং পেণ্ট চং পেণ্ট পিন্ধি ল'লোঁ ফুল গেটআপত আছোঁ আজি বৰ্তমান টি শ্বাৰ্টটো ভাল লাগিছেনে কমেণ্ট কৰি জনাব টি শ্বাৰ্টটো মই এজনে ধুনীয়াকৈ গিফ্ট দিছিলে চ' সেইটো পিন্ধি ল'লোঁ কমেণ্ট বক্সত জনাই দিব কেনেকুৱা লাগিছে আৰু এতিয়া যাই আছোঁ ভাল কামটো কৰিবৰ কাৰণে আমাৰ ইয়াৰ পৰা ৰাতিপুৱাই ওলাই এতিয়ালৈকে খাৱাই হোৱা নাই খায়ে আছে ৰাতিপুৱাৰ পৰা খাই আছে আৰু মোক কয় মোৰ বোলে দেৰি হৈ বোলে এতিয়ালৈকে তাৰে দেৰি হৈছে ইয়ে পিন্ধা হয় কাপোৰ এনেকৈ আছে মই ৰেডি হ'লোঁ চ' এতিয়া আমাৰ গোটেইখিনি ৰেডি হ'ল ট্ৰাইপড দি কৰিম ভাবছিলোঁ ট্ৰাইপড বেক কেমেৰাৰ কাৰণে ট্ৰাইপড দি নকৰোঁ হাতৰ লগতে কৰি দিম খানাটো ৰৈ গ'ল এইটো মানে ভাল আছিল বুলি ভাবিছিলোঁ কিন্তু ভালে আছে এই চাটনিটো অলপ বেয়া হৈ গৈছে যোৱাকালি ৰাতিৰ হৈ কাৰণে আৰু এইখিনিয়ে আৰু পেট বেয়া হৈ যাব পাৰে তো নাখালোঁ আমি এইটো পানীটো মেইন পানীটো খালোঁ আৰু কেক আছে এইটো কেক খাই আছোঁ আৰু ইয়াতে মায়ে দিছিলে কেক এইটো খোৱা হৈ গ'ল মায়ে দিয়া কেকটো খোৱা হৈ গ'ল তো ইয়াতে থলোঁ গোটেইখিনি হ'ল আমি এতিয়া পেকিং কৰোঁ পেকিং কৰি কিনে আমি ইয়াৰ পৰা ওলাই আছোঁ চ' হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষ্ণক চিন্তি গম পাব গোটেইখিনি হ'ল ট্ৰাইপডটো নলওঁ ট্ৰাইপডটো ইয়াতে থাকিল আৰু এখন বেগ বন্ধ কৰি দিলোঁ ৰেডি হ'লোঁ এতিয়া এইখন মানে বঢ়িয়াকৈ চেইন মাৰি লওঁ আৰু আমি ওলাই যাওঁ ইয়াৰ পৰা বাই বাই মিৰট বাই বাই মিৰটৰ ৰুমটো মিৰট নহয় মিৰট থাকি যাব বাৰু আজি ঠিক নাই যদি কামটো নহয় চ' এখন চেক লৈ লৈছোঁ দিব লাগিব আজি চেকটো চাহ খাবৰ কাৰণে সিহঁতক যেতিয়া আমি বৰ্তমান ঋষভ ভাইনে গাড়ী চলি আছে মিৰটত
বেটাৰী ডাউন হৈ গৈছে গাড়ীখন আমাৰ। চ' এতিয়া মানে এই মিৰটৰ হাই ৰোডত ঋষভ ভায়ানে গাড়ী ঠেলি আছে চাওক, চাই লওক। অসমৰ পৰা আহি কেনে এতিয়া মিৰটত গাড়ী ঠেলি আছে চাওক। एक्सपीरियंस भैया बोल दीजिए एक्सपीरियंस बोल दीजिए एक्सपीरियंस कैसा है? मजा। সো গাইজ ফাইনেলি আমি আহি পালোঁ। এতিয়া মানে আছোঁ আমি ABS ফিটনেছ এখন চাই ল'ব পাৰে। ABS ফিটনেছ ইয়াতে অহাৰ কাৰণটো হ'ল আমি এটা জিম খুলিম ওদালগুৰিত। আমাৰ ওদালগুৰিত এখন এটা জিম খুলিম। তো বেছি দিন নাই আৰু এক ডেৰ মাহৰ ভিতৰত জিমটো খোলা হ'ব। ইয়াৰে বস্তুবিলাক গোটেই সামানবিলাক ইকুইপমেণ্টবিলাক ইয়াতে মানে আমি অৰ্ডাৰ কৰিছিলোঁ। আজি আহিলোঁ আমি ইয়াতে। আমি অহাটো পৰহি আহিছোঁ, কিন্তু আমি আজি ফাইনেলি আপোনালোকক ক'লোঁ আৰু কথাটো। চ' ওদালগুৰিত খুলিম। ওদালগুৰিৰ লোকেশ্যনটো পোৱা নাই আৰু এয়া আমি এইফালে ভৈয়ালৈকে ভৈয়া হাই বল ভাইয়া মানে ব্লগ আহি থাকিব, আপোনালোকে দেখা পাব। আৰু জিমৰ বস্তুবিলাকৰ এইফালে কোম্পানীৰ মানে গুদামত বনাই আছে, পেকিং কৰি আছে। আৰু এইফালে দেখাই দিয়া ৰ'দবিলাক আছে। আৰু মই তাৰপিছত এইফালে গুদামত মানে বনাই আছে, পেকিং কৰাই আছে। তো আপোনালোকক দেখাই আছোঁ, গুদামত লৈ যাম, গুদামত লৈ যাই কিনে দেখাম, আপোনালোকে চাই থাকক। চ' গাইজ বৰ্তমান আছোঁ এয়া গুদামত, মানে মোৰ নহয় গুদামত, আমাৰ এয়া দাদাজনৰ মানে গুদামত আছোঁ। নামটো কি আছিল পাহৰি গৈছোঁ। চ' ইয়াতে বঢ়িয়াকৈ মানে পেকিং হৈ আছে বস্তুবিলাক এয়া। আৰু এই ভাইয়া हम लोग का आसाम में जाएगा फिटिंग करने के लिए। हाई बोलो भैया इधर। ये जाएगा आसाम में जाएगा फिटिंग करने के लिए। মানে মোৰ এই যে জিমটো ফিটিং কৰিবৰ কাৰণে এইজন ল'ৰাজন যাব। আৰু ইয়াৰ এইবিলাক মেচিনবিলাক ইয়াতে পেকিং হৈ আছে আৰু হ'ব, মানে এইবিলাক ফিটিং কৰি আছে। বৰ্তমান ফিটিং কৰা হোৱা নাই। এইটো আছে স্মিথ মেচিন, একেলগে গোটেইখিনি আছে আৰু ইয়াতে। এই চিটৰ কভাৰটো এইটো দিছোঁ, এইটো বাইচেপ মাৰাৰ কাৰণে। আৰু এইটো আপোনাৰ 3-1 বেঞ্চ আছে ইয়াতে, এপছৰ কাৰণে এইবিলাক আছে, কিবা কিবি আছে, বহুত মেচিনবিলাক আছে এইবিলাক। চ' এইবিলাক মালবিলাক ফিটিং কৰি আছে, চব হ'ব ইয়াতে। এইটো ফ্লাইৰ কাৰণে আছে, ফ্লাই মেচিন। এইটো আপোনাৰ ঠাইৰ কাৰণে আছে, এইটো ঠাইৰ কাৰণে আছে। ধুনীয়া আছে বস্তুবিলাক, আপোনালোকে আহিব মোৰ জিমত, বঢ়িয়া আৰু চব ফিটিং হৈ আছে বৰ্তমান। এইবিলাক হ'ব আৰু চব আমাৰ জিমৰ বস্তু মানে কিবা কৰি আছে, ফিটিং কৰি কেনে মানে ট্ৰাই কৰি চাই আছে। মাৰি কেনে মই মাৰিলোঁ, মই পূৰা ঘামাই গৈছোঁ, দেখা পাইছে আপোনালোকে। নিজৰ জিমতে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ, একদম পূৰা ঘাম ওলাই গৈছে। চব বস্তু চেক কৰিলোঁ মানে মাৰি এইটোও চেক কৰিলোঁ, এইটো চেক কৰিলোঁ, ফ্লাইটো চেক কৰিলোঁ। এতিয়া অইল চইল দিয়াৰ পিছত মানে আৰু অলপ ফ্ৰী হৈ যাব, অলপ হাৰ্ড হৈ আছে, নতুন বস্তুটো হাৰ্ড হ'ব। চ' আৰু এইটো বঢ়িয়াকৈ মাৰিলোঁ, সেইটো ফ্লাইটো মাৰিলোঁ, ফ্লাইটো ধুনীয়াকৈ মাৰিছোঁ, সেইটো বঢ়িয়া ফ্ৰী হৈ গৈছে, মজা আৰু একদম ফ্ৰী হৈ গৈছে গোটেইখিনি। ফিটিং কৰিব বাকী আছে। বাপৰে বাপ গাইজ, চাওকচোন কেনেকুৱা অৱস্থা হৈ গৈছে। দিনটো আজি মানে ইয়াতে লাগি আছোঁ ৰাতিপুৱাৰ পৰা, একদম বেংকত দৌৰা দৌৰি কৰি এইটো এতিয়া মানে গুদামত এতিয়া মাল পেকিং কৰি আছে। অহাকালি ট্ৰান্সপৰ্টত লগাব তাৰমানে। তো মালটো ডাইৰেক্ট মিৰটৰ পৰা গুচি যাব একদম খাৰুপেটালৈকে। খাৰুপেটাৰ পৰা আমি ল'ব লাগিব, বেলেগ গাড়ী লৈ যাব লাগিব খাৰুপেটাৰ পৰা। চ' এয়া আছিলে আজি মিৰটত। এতিয়া আমি অলপমান পিছত ইয়াৰ পৰা মিৰটত হৈ গ'ল, কাম হৈ গ'ল। এতিয়া মিৰটৰ পৰা আমি আগ্ৰালৈকে ওলাম, আৰু আগ্ৰাৰ ব্লগ পাব আপোনালোকে, তাজমহল ব্লগ পাব, চাই থাকিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আগৰ ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে। চ' এতিয়া কেইটা বাজিল? 5:33 আৰু ইয়াতে হৈ আছে ইমান ধুনীয়া পোহৰ, কালি দেখাইছিলোঁ। চ' এয়াই, আৰু অকণমান দেখাম পিছত, বাই বাই কৰিম আৰু।